বন্ধুসকল যোৱাবাৰৰ দৰে এইবাৰো লৈ আহিছো কেইটামান আচৰিত আৰু ইণ্টাৰেষ্টিং ফেক্টছ গতিকে স্কিপ নকৰি চাই থাকক আজিৰ এই ভিডিঅ'টো মই অৰিন্দমে আপোনাক নলেজ টিভিৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো ফেক্ট নম্বৰ 9 ইংলিছত এটা বাক্য আছে এভৰি চেলেঞ্জ ইজ এন গ্ৰেট অপৰচুনিটি কিয় কৈছো শুনক যিদৰে কৰোনাৰ বাবে মানুহক আজি কোৱাৰেণ্টাইনত ৰখা হৈছে যাৰ বাবে বহুতো মানুহ আজি ঘৰত সোমাই থাকিব লগা হৈছে আৰু কৰিবলৈ একো নাই ঠিক সেইদৰে 1665 চনতো বিশ্বত প্লেগ মহামাৰী দেখা দিছিল আৰু এই প্লেগ মহামাৰীৰ তাণ্ডৱ চলি থকাৰ সময়তে মানুহক কোৱাৰেণ্টাইনত ৰখা হৈছিল কিন্তু সেই চেলেঞ্জিং সময়তো কৰিবলৈ একো নাই বুলি থকাৰ বিপৰীতে ছাৰ আইজাক নিউটনৰ দ্বাৰা এটা মহান আৱিষ্কাৰ হৈছিল কোৱাৰেণ্টাইনৰ সময়তে এজোপা আপেল গছৰ তলত বহি থকাৰ সময়ত এটা আপেল আহি তেওঁৰ ওচৰত পৰিছিল আৰু ইয়াৰ পাছতেই কি হৈছিল সকলোৱে জানে ইয়াৰ পাছতেই জন্ম হৈছিল গ্ৰেভিটেশ্যনেল লৰ যাক নিউটনছ ল অফ গ্ৰেভিটেশ্যন বুলি কোৱা হয় গতিকে সময়ৰ সদ্ব্যৱহাৰ কৰিব পাৰিলে সময়ও ইয়াৰ বাবে ভাল ফল দিব পাৰে ফেক্ট নম্বৰ 8 ঠাণ্ডা পানীৰ তুলনাত গৰম পানী বেছি সোনকালে বৰফ হয় ফেক্ট নম্বৰ 7 তাজপাত যে আমি দেখোঁ তাজপাত বা কাৰ্ড বুলি কওঁ তাত 4জন ৰজা থাকে সেই 4জন আচলতে ইতিহাসৰ 4জন সঁচা ৰজাক দৰ্শায় ইয়াৰে এইজন হৈছে কিং ডেভিড যিজন ইজৰাইলৰ ৰজা আছিল আৰু এইজন হৈছে সিকান্দাৰ মহান বা আলেকজেণ্ডাৰ দ্য গ্ৰেট বুলি কোৱা হয় যিজনক আৰু এইজন হৈছে চাৰ্লে মেগনি যিজন ফ্ৰেন্সৰ ৰজা আছিল আৰু এইজন হৈছে জুলিয়াছ চিজাৰ যিজন ৰোমান ৰজা আছিল ফেক্ট নম্বৰ 6 লুডু গুটি বা ডাইচ গুটিটো দেখিছে য'ত 1ৰ পৰা 6 লৈকে সংখ্যাবিলাক লিখা থাকে জানেনে গুটিটোৰ বিপৰীত সাইড দুটাত থকা সংখ্যা দুটাৰ যোগফল সদায় 7 হয় অৰ্থাৎ 6 বিপৰীতে 1 থাকে 2 বিপৰীতে 5 থাকে আৰু 3 বিপৰীতে 4 থাকে সেইবাবে গুটেগিটাৰ বিপৰীত সাইড দুটাৰ যোগফল সদায় 7 হয় ফেক্ট নম্বৰ 5 বৰ্তমান সমগ্ৰ বিশ্বতে ইজৰাইল এখন অন্যতম শক্তিশালী দেশ জানেনে ইজৰাইলৰ সকলোতকৈ সৰু সীমাটো যিটো পূবা পশ্চিমাকৈ আছে সেইটো প্ৰায় 2 ঘণ্টাৰ ভিতৰত খোজকাঢ়ি পাৰ হ'ব পাৰি ফেক্ট নম্বৰ 4 এইটো অলপ মন দিব এবাৰ নাছায়ে এডভান্স সাউণ্ড ৰেকৰ্ডিং সিস্টেমৰ সহায়ত সূৰ্যৰ পৰা অহা সাউণ্ড ৰেকৰ্ড কৰিছিল আৰু পাছত সেইটো প্ৰচাৰো কৰিছিল কিন্তু আপুনি শুনিছেনে সেই সাউণ্ডটো যদি নাই শুনা এবাৰ শুনি চাওক আচৰিত এইটোৱে যে সেই সাউণ্ডটো শুনিবলৈ হিন্দু ধৰ্মৰ ওম শব্দৰ ধ্বনিৰ দৰে লাগে ফেক্ট নম্বৰ 3 নিউজিলেণ্ডত এনেকুৱা এখন ঠাই আছে যিখন ঠাইৰ নামটো 85টা লিটাৰ মিলি হৈছে আৰু এইখনেই বিশ্বৰ আটাইতকৈ দীঘল ঠাইৰ নাম হয় ফেক্ট নম্বৰ 2 জমনি কিন্তু এটা ইণ্টাৰেষ্টিং ফেক্ট যে মানুহে নিজৰ জিভাৰে নিজৰ কিলাকতি চেলেকিব নোৱাৰে আপুনি যদি পাৰে তেনে চেলেকি চাওক ইয়াৰ লগতে আজি বোনাছ ফেক্ট মানুহে খোজ কঢ়াৰ সময়ত সোঁ ভৰি আগলৈ দিয়াৰ সময়ত সোঁ হাত আগলৈ আৰু বাওঁ ভৰি আগলৈ দিয়াৰ সময়ত বাওঁ হাত আগলৈ কৰি খোজ নাকাঢ়ে আৰু যদি তেনেকৈ খোজ কাঢ়ে তেনে ঠিক এনেকুৱা ধৰণৰ হ'ব চাওক ফেক্ট নম্বৰ 1 জানেনে ইউটিউবৰ প্ৰথম ভিডিঅ'টো কেতিয়া আপলোড কৰা হৈছিল ইউটিউবৰ প্ৰথম ভিডিঅ'টো 2005 চনৰ 24 এপ্ৰিল তাৰিখে আপলোড কৰা হৈছিল যিটো ভিডিঅ' জাভেদ কৰিম নামৰ ব্যক্তিজনে মি এট দ্য জু নামেৰে আমেৰিকাৰ এখন চিৰিয়াখানা দেখুৱাই বনাইছিল যিটো মাত্ৰ 18 ছেকেণ্ডৰ এটা ভিডিঅ' আছিল আৰু এই ভিডিঅ'টো বৰ্তমানলৈকে প্ৰায় 90 মিলিয়ন মানুহে চাইছে Alright, so here we are, one of the elephants. Cool thing about these guys. ইয়াৰে কেইটা কথা বাৰু আপুনি জানিছিল কমেণ্টত জনাবচোন লগতে ভিডিঅ'টো যদি ভাল লাগিল শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এনেধৰণৰ আৰু ইণ্টাৰেষ্টিং ফেক্টৰ বিষয়ে জানিবলৈ হ'লে সোঁফালৰ ভিডিঅ'টো আৰু নৰ্থ কোৰিয়াৰ বিষয়ে জানিবলৈ বাওঁফালৰ ভিডিঅ'টোত ক্লিক কৰক লগতে এনেধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেধৰণৰ ভিডিঅ' ইয়াত আহি থাকে গতিকে আজিলৈ ইমানেই বাই